নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো ৰাজ্যখনৰ বাবে এটা বিগ ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ কিয়নো এইবাৰ ছাগলী চুৰ কৰিবলৈ আহি নিশংসভাৱে হত্যা কৰিছে এজন যুৱকক আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড এবাৰ ছাগলী চুৰ কৰিবলৈ আহি এজন যুৱকক হানি খুচি হত্যা কৰিছে চুৰৰ এটা দলে এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ চাংমাই গাঁৱৰ গোবৰী বখালীত জানিব পৰা মতে শুকুৰবাৰে নিশা গাঁওখনত আছিল ভাওনা আৰু সেই ভাওনা উপলক্ষে গাঁওখনৰ অধিকাংশ লোকে ভাওনা উপভোগ কৰিবলৈ গৈছিল সেই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিছে চুৰৰ এটা দলে ইফালে প্ৰণৱ নামৰ গাঁওখনৰে এজন যুৱকে তেওঁৰ বৰ দেউতাকৰ ঘৰত ছাগলী চুৰ হোৱাৰ খবৰ পোৱাৰ পাছতেই চুৰৰ দলটোক খেদি আহিছিল প্ৰবল বৃষ্টিপাত আৰু এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি এই চুৰৰ দলটোৱে প্ৰণৱ নামৰ যুৱকজনক অতি নিশংসভাৱে হানি খুচি হত্যা কৰি পলায়ন কৰিছে ঘৰৰ পৰা কিছু নিলগত এই মাথাউৰিৰ কাষৰ এগৰ মানুহৰ পদূলিত উদ্ধাৰ হৈছে প্ৰণৱৰ নিথৰ দেহ তেওঁৰ কাষতে উদ্ধাৰ হৈছে এখন গ্লেমাৰ বাইকখনৰ নম্বৰ দিয়া হৈছে AS07S7293 ইফালে এই গ্লেমাৰ বাইকখনৰ গৰাকী লখিমপুৰৰ 12 নম্বৰ ৱাৰ্ডৰ আমিনা খাতুন বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰাৰ পাছতে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে